Hey, কি খবৰ? Good morning to নমস্কাৰ বন্ধুসকল স্বাগত জনাইছো মই আজি অন্য এক ভিডিঅ' লৈ আজি ৰাতিপুৱা 5টা বাজিছে তো ৰাতিপুৱা 5টা বজাত মই এটা ভিডিঅ' বনাইছো মানে আজি তো বহুত দিনৰ মূৰত আকৌ ৰাতিপুৱা 5টা বজাত আজি ভিডিঅ' বনাইছো তো আজি মই মানে এফালে যাওঁ মোৰ মানে ডালিমিজনীৰ লগত মানে যাওঁ আৰু মানে যাওঁ মানে বাহঁতক মানে যাওঁ কিবা দৰকাৰ তাকে ভাবিলোঁ ডালিমিজনীৰ লগত মানে তাকে ভাবিলোঁ আৰু ডালিমিজনীৰ লগত মই ভিডিঅ' এটা বনাওঁ মানে আৰু এইখন আছে মোৰ ডালিমি তো হেলমেটটো লৈ লৈছোঁ আৰু মই ডালিমিক লৈ লৈছোঁ আৰু ৰাতিপুৱাই মানে অলপ যাওঁ আৰু বাহঁতৰ ঘৰ ফালে আৰু অলপ মানে গৈও ভাল লাগিব বহুত দিনৰ মূৰত যাম তো বাইদেউহঁতৰ ঘৰলৈ তো মোৰ ডালিমিজনীৰ লগত লৈ আৰু মানে 5টা বাজিছে আৰু ইয়াৰ দেখিছে নহয় আমাৰ ইয়াৰ ঘৰৰ ওচৰত ৰাতিপুৱা আৰু মানে দিছোঁ আৰু দেখিছে নহয় এইয়া চক ৰাতিপুৱা ভিউটো এইয়া আৰু এইটো হৈছে আমাৰ আহোম ৰজাৰ খন্দাগড় দেখিছে তো মৰ্নিং আৰু এতিয়া মই যাওঁ হেলমেটটো লৈ লওঁ ডালিমিজনীৰ লগত মানে বাইদেউহঁতৰ ঘৰৰ পৰা আহোঁগৈ কিবা দৰকাৰ তাত তো যেনে ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আপোনালোকক দেখাই থাকিম আগলৈকে চাই থাকিম তো বন্ধুসকল এতিয়া মই মানে ডালিমিজনীক ষ্টাৰ্ট দি দিলোঁ আৰু মানে আৰু এতিয়া মোৰ মানে আৰম্ভ কৰোঁ আৰু গৈ থাকোঁ আৰু দেই ভিডিঅ'টো চাই থাকিব আৰু লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব এটা কৰি দিব আৰু এতিয়া এয়া মোৰ ডালিমি এতিয়া গৈ থাকোঁ আৰু বন্ধুসকল মই গৈ আছোঁ টেঙা পুখুৰী পাইছোঁ সেই টেঙা পুখুৰী আৰু মই গৈ আছোঁ আৰু মানে মোৰ বসন্তীজনীৰ লগত মানে ডালিমিজনীৰ লগত মোৰ ভুল হৈ গৈছে তো বন্ধুসকল ৰাতিপুৱা মানে ৰাইডটো কৰি মজা লাগে তো মানে একদম মজা লাগে ৰাতিপুৱা ৰাইডটো কৰি আৰু মানে বাইক চলাই মজা লাগে ৰাতিপুৱা আৰু মানে ৰাস্তাৰ ভিউটো চব নাই গাড়ী মটৰ নাই চক আৰু চক নাই এক ফুটা গাড়ী মটৰ নাই কি মজা লাগে চলাই কি কম আৰু ৰাতিপুৱা আৰু এই ফুটা চক নাই Torpak sigalap malog abo amruda kena ken log ato amruda kena malog abo amruda kena ken log ato amruda kena তো বন্ধুসকল মই পাইছোঁহি আৰু এতিয়া বাগানৰ মাজত ৰখি আছোঁ তো আমাৰ বাইদেউহঁতৰ ঘৰৰ পৰা আহিলে মানে তো বন্ধুসকল আমাৰ ভাল লাগে তো এটা পৰিৱেশটো চব মই বাগানৰ মাজেদি যাবলৈ কি ধুনীয়া এটা পৰিৱেশ এয়া চক একদম কি ধুনীয়া পৰিৱেশ ৰাতিপুৱা পৰিৱেশ এয়া চক মানে আৰু এইফালেদি যাব লাগে আৰু অকণমান দূৰ আছে বাইদেউহঁতৰ ঘৰলৈ আৰু এয়া ডালিমিজনীৰ লগত আহিছোঁ আৰু কি ধুনীয়াকৈ তো দেখিছে ন এয়া হৈছে মানে ৰখিলোঁ এই পৰিৱেশটো ভাল লাগিছে ৰাতিপুৱা এটা মানে ইমান ধুনীয়া এটা পৰিৱেশটো মজা লাগিছে তো আৰু দেখিছে না এনেকুৱা মজা লাগিছে আৰু মানে ৰ'দটো কি ধুনীয়াকৈ ওলাই আহিছে আৰু এয়া হৈছে একদম বাগানৰ মাজে মাজে গৈ আছোঁ মানে এই পৰিৱেশটোত মোক গৈয়ে ভাল লাগে একদম মজা লাগে সেইকাৰণে ৰখিলোঁ আৰু মজা লাগিছে আৰু দেখিছে নহয় কি ধুনীয়া তো গৈ আছোঁ আৰু অকণমান দূৰ আছে তো পামগৈ আৰু এতিয়া তো আৰু ডালিমিজনীক মানে ছাৰ্ভিচিঙো দিবলৈ হৈ গ'ল দিয়া নাই ছাৰ্ভিচিং তো যাব লাগিব অলপ কিবা কিবি প্ৰব্লেমো হৈ আছে চেন টেন ঢিলা হৈ আছে ফাইনেলি বাইদেউহঁতৰ ঘৰ পাই গ'লোহি আৰু ই মোক পূৰা একদম বাইদেউ ঘৰলৈ আহিলে ই একদম পূৰা একদম আহি থাকে ওচৰত চাপি আহি থাকে আৰু এয়া আমাৰ ভাগিন কৌশিক হাই কৈ দিয়া এয়া কৌশিক হাই কৈ দিয়া তোমাৰ নামটো কৈ দিয়া ডাঙৰকৈ কোৱা ডাঙৰকৈ মই চকলেট নানিম আকৌ ভালকৈ কোৱা ডাঙৰকৈ কোৱা আকৌ এবাৰ কৈ দিয়া কৌশিক ফুকন এয়া আমাৰ কৌশিক
গুড মৰ্ণিং কৈ দিয়া সকলোকে Good morning. গুড মৰ্ণিং কৈ দিয়া Good morning. এয়া আমাৰ কৌশিকে একদম পুৰা লাজ কৰিছে তো দেখিছে নহয় মৰ্ণিং তাৰপৰা এয়া মোৰ ডালিমিজনীৰ লগত পাই গ'লোহি তো বন্ধুসকল মই এতিয়া বাইদেউহঁতৰ পাছফালে আহিলোঁ আৰু পাছফালে এয়া আমাৰ বাইদেউহঁতৰ বাগান তো দেখিছে নহয় কি ধুনীয়া আৰু মানে পৰিৱেশটোৱে চাওক না এইফালেও বাগান আছে এইখিনি মানে বেলেগৰ আৰু এইফালেও আছে এইফালে অলপে আছে তো দেখিছে নহয় তো মজা লাগে তো এইটো পৰিৱেশত তো একদম এটা ৰাতিপুৱা আৰু তো দেখিছে নহয় আৰু এইফালেও চাওক আৰু এটা গলি একদম নৈ কিনাৰ পাইছেগৈ তো দেখিছে এইফালে পুৰা নৈ কিনাৰ আৰু নৈখনৰ বেক চাইডে আছে আপোনাৰ হেৰি লাকুৱা ৰিজাৰ্ভ বহুত ডাঙৰ এখন ৰিজাৰ্ভ তো দেখিছে আৰু এয়াই আৰু এইফালে চব বাগান আৰু ইফালে খেতি কৰি আছে তো এতিয়া মই গৈ আছোঁ তো কিমানখিনি পাৰোঁ মই দেখাই থাকিম আৰু বেছি টাইম নাই ঘৰ যাবলৈও ঘৰো যাম এতিয়া আৰু এয়া হৈছে আমাৰ জাতিলাও লাগি আছে দেখিছে ন কি ধুনীয়াকৈ জাতিলাও তো বন্ধুসকল দেখা পাইছে তো এইখন আছে আপোনাৰ চাফৰাই নৈ আৰু এইখন আছে আপোনাৰ লাকুৱা ৰিজাৰ্ভ বহুত এখন ডাঙৰ ৰিজাৰ্ভ এই দেখিছে ন কিমান ডাঙৰ দেখিছে আৰু এখন আছে নৈ নামিবলৈ মনটো আছিলে কিন্তু এতিয়া নানামো আৰু মনকা মজা লাগিছে এইটো এটা একদম মানে মৰ্ণিং এটা ভিউ একদম নৈখনৰ পানীখিনি কি ধুনীয়াকৈ কুলকৈ গৈ আছে কি ধুনীয়াকৈ দেখিছে নহয় একদম মজা একদম আৰু চাফা দেখিছে নহয় কি মজা আৰু সেইবোৰ মানুহবোৰ খৰি বিচাৰি আছে আৰু আমাৰ এই বাইদেউহঁতৰ গৰুকেইটা ৰিজাৰ্ভলৈ গৈছে চৰিবলৈ এটা মানে ভাল লগা পৰিৱেশ কি ধুনীয়া মজা আৰু